guys, welcome to back my YouTube channel. And noyon vlog. তো গাইজ ফাইনেলি আহি পালোঁ কুপলি গেট মানে মোৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকে যদি আগৰ ব্লগটো চাই তেতিয়াহ'লে গম পাব ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰোঁ মানে এতিয়া মই আৰু দাদা আমি দুটা আহিছোঁ মানে দাদাহঁতৰ ঘৰত পূজা আছে বোলে মানে কি কয় পূজা আছে মন্দিৰৰ কাৰণে বজাৰ কৰিব যাওঁ আমি দুটা আৰু এতিয়া আমি যাই আছোঁ চকলৈ চকত যাই পাম আৰু এতিয়া ফৰেষ্ট গেট আহি পালোঁ আৰু এতিয়া যাই পাম চকলৈ আৰু আজি বৃষ্টিবাৰ মানুহ হ'ব পাৰে অলপ বজাৰ থাকে বৃষ্টিবাৰে আৰু সোমবাৰে ফুল বজাৰ থাকে এতে সোমবাৰে আমি বজাৰত আহোঁ এতে বহুত বজাৰ হয় এতে ইটো চকতে ইয়াৰ পৰা এইটো গছগিলা দেখা যায় নহয় তালৈকে বজাৰ হয় সোমবাৰে আজি বৃষ্টিবাৰ এইটো কাৰণে বজাৰ বহিছে নাই আগলৈ যাই পালে দেখা পাম আৰু এতিয়া যাই আছোঁ মানে মন্দিৰৰ কাৰণে কল আপেল আঙুৰ কিবা কিবি ল'ব যাম আৰু আমি দুটা যাই আছোঁ আৰু যাই পাম আৰু দুটা যাই আছোঁ আৰু এতিয়া অলপমান বজাৰ বহিছে চাওক বজাৰ অলপ বহিছে আজি বৃষ্টিবাৰ যে সেইটোৰ কাৰণে আৰু এতিয়া আহি পালোঁ চকত আৰু এতিয়া বজাৰ কৰিব লাগে আমি চকত আহি পালোঁ এতিয়া আৰু গাড়ীখন এতিয়া থ'ব লাগে তাৰপিছত বজাৰ কৰিব লাগে আৰু আগতে গাড়ীখন থ'ম তাৰপিছত কিয়ে জানে আৰু কি বজাৰ কৰি তই কি বজাৰ কৰিব হে গাইছ আহি পালোঁ এতিয়া দোকানত আহি পালোঁ আৰু এতিয়া বজাৰ কৰিব লাগে কিবা কিবি ল'ব লাগে তাৰপিছত ঘৰত যাব লাগে নাকি বলক আৰু আমি এতিয়া বজাৰ কৰিব আহিছোঁ এতিয়া নহয় মানে মাছ ল'ব আহিছোঁ অ' মাই গড কুচিয়া আছে কুচিয়া মানে মই কুচিয়া খাই ভাল পাওঁ কিন্তু যদি কোনোবা কুচিয়া খায় তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন ময়ো কুচিয়া খাই ভাল পাওঁ আৰু এতিয়া মাছ লৈ আছোঁ আমি আৰু এই মাছ ল'ম তাৰপিছত তাতে কি কয় লালমাটি ফালে যাম মানে গাখীৰ ল'ব যাব লাগে বোলে আৰু তাতে যাম আৰু চাই থাকোঁ ভিডিঅ'টো নাকি আৰু এতিয়া মাছ লোৱা হ'ল আৰু এতিয়া যাব লাগে আৰু বলক লালমাটি গৈ আছোঁ ৰাণীৰ লালমাটি চ' বজাৰ কৰা হ'ল গৈ আছোঁ চ' চাই থাকক আমি এতিয়া কি কয় ব্লগত আহি পালোঁ আৰু ব্লগৰ পৰা ইমান দূৰ নাই লালমাটি আৰু এতিয়া যাই আছোঁ আমি তো গাইছ আহি পালোঁ ব্লগত মানে আৰু এতিয়া যাই পাম কি কয় লালমাটি যাই পাম আৰু বেছি দূৰ নাই আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু আমি এতিয়া যাই আছোঁ লালমাটিলৈ বলক মোৰ হিয়াৰ ভাজে ভাজে তুমি মাথো তুমি এই হৃদয়ত শব্দ কাৰ পায়েলৰ সঘনে তো গাইজ ফাইনেলি আহি পালোঁ কি কয় লালমাটি আহি পালোঁ এতিয়া আৰু এতিয়া ভিতৰলৈ যাব লাগে গেটটো খুলিব লাগে আৰু এতিয়া চোন ইয়াৰ পৰাই দিছে মানে গাখীৰটো মানে ভিতৰলৈ আৰু নাযায় আৰু এতিয়া যাব দিয়া নাই এতিয়া আৰু এতিয়া ঘৰত যাব লাগে আৰু এতিয়া ভিতৰলৈ যাব দিয়া নাই ইয়াৰ পৰাই দিছে গাখীৰটো আৰু এতিয়া বলক তো গাইজ আমি চব বজাৰ কৰা হ'ল আৰু চব লোৱা হ'ল আৰু এতিয়া ঘৰত যাব লাগে মানে যোনটো ৰাস্তা আমি আহিলোঁ এইটো ৰাস্তাটো এতিয়া নাযাওঁ এতিয়া আমি এইটো ৰাস্তাটো যাম এইটো ৰাস্তাটো গাঁৱৰ মাজে মাজে এতিয়া যাম আৰু ৰাঙাপাৰাৰ ৰাস্তা এইটো গাঁৱৰ মাজে মাজে যাই কিনে সিফালে ওলাই যাম তাৰপিছত ঘৰত যাম আৰু এতিয়া আৰু মানে কি কয়
কালি মই কি কয় ঘৰত যাম বুলি ভাবিছোঁ ঘৰত মানে আমাৰ পাহাৰৰ ঘৰত মানে পাহাৰৰ অলপমান ব্লগ বনাম ভিডিঅ'টো চাব আৰু তো গাইজ মই এতিয়া ঘৰত আহি পালোঁ আৰু সুৰেশে ইয়াতে আছে মই আহিব দিয়া নাই ইফালে গেট মাৰি আছোঁ এইটোৰ কাৰণে আহিব পৰা নাই সি ইতে আছে আৰু বিস্কুট লৈ আছে আৰু এতিয়া মই ঘৰত আহি পালোঁ আৰু ভাত খাব লাগিব আৰু মানে এটা সৰু প্ৰব্লেম হৈছে মানে মোৰ চাইকেলখন এইটো তাৰপিছত এইটো চাইকেলটো মানে একদম পামচাৰ হৈ গৈছে কেতিয়া আগতে নাছিলে কিন্তু 2 দিন হ'ল কালি পৰহিৰ পৰা এনেকুৱা আছিলে মানে পাম দিওঁ আৰু এনেকুৱা হৈ যায় আৰু পামচাৰ হৈ গৈছে চাইকেলখন আজি টিউটো বদলাব লাগিব আৰু এইটো চাইকেলটো